চাউল চুলে কোনে মাৰেনো? কোনে মাৰে? বাবাই কেনেকৈ মাৰে? মই নাজানো নহয় কেনেকৈ মাৰে। মই বাবালৈ ফোন এটা মাৰোঁ দেই। ছোৱালীয়ে চাউল চুই আছে বুলি কওঁ আকৌ। আমাৰ দৰ্শনাই চাউল চুই আছে বুলি ক'ম। কেলে? এই কৈ দিম ৰ'বা, মই ফোন এটা মাৰি লওঁ পটককৈ। তুমি নাই চোৱা নি চাউল? সেয়া চুইছা দেখোন, সেয়া চুইছা। আজি দিলোগে আৰু আহিছে। তুমিতো চাউল দিয়া লৈছি আছে, বেলেগ কাম পলাইছা যে চাউল নাপায় নহয় চাউল বিলাবলে। মই দম 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 কি কাম কৰিছানো? মামা বনাইছা চাউল চুবলৈ বাবাই মানা কৰি থৈছিলা নাই? সেই চাউল চুইয়ে আছা আকৌ। কেক বনাইছা? কেক দিয়া আকৌ খাবলৈ। Baba. Itu bukan. কি কৰিছিলি? কি? চাউল কেনে চুই আছিলি? শুনিয়া চাউল শুনিয়া বুলি কৈছিলে নাই? পিটি মিডিয়া ধৰি পেলাই আৰু আহে। ঐ ঐ ঐ চকু পাতি দুবাৰ নোলোৱা কেনে কান্দি নিলে ভাবি মুখখন বান্দৰী লেখীয়া বাদে যে তই বান্দৰীহে। তুমি দেখিবলৈ বান্দৰী লেখীয়া। তুমি দেখিবলৈ বান্দৰ লেখীয়া। তুমি দেখিবলৈ প্ৰিন্সেছৰ লেখীয়া।